নমস্কাৰ বন্ধুসকল, মই মাষ্টাৰ ডিনাৰ জিন্তু কলিতা। আজি মই মোৰ ষ্ট'ৰত আছোঁ। চাওক, এইখন এখন মোৰ ষ্ট'ৰ হয়, দেখা পাইছে আপুনি। এইখন এখন মোৰ ষ্ট'ৰ হয়। ইয়াতে মোৰ অৰ্গেনিক প্ৰডাক্ট কিছুমান আছে আৰু ইয়াতে মোৰ চাহপাতৰ মেইনলি মোৰ চাহপাতৰ ইয়াতে কাম হয়। ইয়াতে মোৰ চাহপাতৰ ষ্ট'ৰবোৰ বা ইয়াৰ পৰা চেলিং হয়, বহুত জেগাত যায় আৰু বাহিৰতেও যায়। আৰু লগতে মই অৰ্গেনিক অইল কিছুমান মোৰ আছে। অৰ্গেনিক চাওক, এইটো মিঠাতেল হয়, অৰ্গেনিক হয়। গতিকে মই আমাৰ যোনটো পেৰাৰ বা খাটি সৰিয়হৰ তেল বুলি আমি কওঁ, সেইটো আমাৰ ইয়াতে পোৱা যায়। এখন ষ্ট'ৰ ইয়াতে মই যিহেতু আপোনালোকে মোৰ আগৰ বা মোৰ প্ৰডাক্টবিলাক প্ৰত্যেকখন ষ্ট'ৰতে মানে গুৱাহাটীত যিমান ডিপাৰ্টমেণ্ট ষ্ট'ৰ আছে চবতে মোৰ প্ৰডাক্টবিলাক যায়। তাৰটো আপুনি দেখা পাব বহুত পপুলাৰ প্ৰডাক্ট এটা আছে। এইটো হ'ল কি মছলা টি। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, যোনে মোৰ ভিডিঅ'টো চাই আছে বা আপোনালোকে মোৰ এই মছলাটিটো আপোনালোকে প্ৰায় মোৰ দেখা পাইছে। মোৰ এই মছলাটিটো গুৱাহাটীৰ প্ৰত্যেকখন ডিপাৰ্টমেণ্ট ষ্ট'ৰতে এই মছলাটিটো আপোনাৰ পোৱা যায় বা এই মছলাটি আপোনালোকে পাইছে আৰু খুব ইয়াৰ ৰেচপন্সটো ভাল। আপোনালোকে বিচাৰে মোক অৰ্ডাৰো কৰে পাৰ্চনেলি। গতিকে এইটো চাওক মছলাটি, আমাৰ ইয়াৰ এটা প্ৰডাক্ট। আৰু এই যোনটো ব্যৱসায়, মোৰ এইটো যোনটো ফুড প্ৰডাক্টৰ ব্যৱসায়, এইটো মই কমেও 2014 পৰা মই কৰিছোঁ আৰু প্ৰায় মোৰ চব জেগাতে এইখিনি প্ৰডাক্টখিনি পোৱা যায়। আপোনালোকক মই আজি দেখালোঁ এই মছলাটি। এইটো চাওক, এইটো আপোনাৰ গোটেইখিনি আমাৰ মানে আপোনালোকে ৰেচপন্সটো খুব ভালকৈ দিছে আৰু আপোনালোকে বিচাৰিছে এই মছলাটিটো। গতিকে আমিও এইখিনি কাম কৰি আছোঁ আৰু মই ট্ৰেইনিঙৰ মাজতো মানে মোৰ ট্ৰেইনিং মই প্ৰভাইড কৰোঁ। আৰু তাৰোপৰি মোৰ এটা বিজনেছ আছে, যিটো মোৰ ফুড প্ৰডাক্টৰ মেইনলি বিজনেছ আছে, য'ত মই আপোনাৰ চাহপাত মোৰ বাহিৰত যায়, মই বাহিৰত পঠাওঁ। লগতে আপোনাৰ মোৰ স্পাইচৰ মোৰ বিজনেছ আছে আৰু লগতে মোৰ পিকলছৰ বিজনেছ আছে আৰু এনেকৈ মোৰ অৰ্গেনিক অইল এইবোৰো মই বিজনেছ কৰোঁ। গতিকে মোৰ দৈনন্দিন জীৱনত মই এইবিলাক কামতে ব্যস্ত হৈ থাকোঁ। আৰু তাৰ বাবে মই আপোনাক কওঁ যে মই ভিডিঅ' কিয় বনাব নোৱাৰোঁ, কাৰণ ভিডিঅ' মই এইকাৰণে নোৱাৰোঁ কাৰণ মোৰ এইবোৰ কামতে মই ব্যস্ত হৈ থকাৰ মাজত মই ভিডিঅ' বনাব নোৱাৰোঁ। কিন্তু এতিয়া মই ভাবিছোঁ কি আপোনালোকক মই ভিডিঅ' বনাম আৰু মই কি কৰোঁ সেইখিনিও চাব। আৰু লগতে মই কেনেকৈ আজি 2014 পৰা কাম কৰি পেলাই কেনেকৈ এটা জেগা এটা পাইছোঁ, এটা পজিশ্যন এটা পাইছোঁ। গতিকে সেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰিম। আৰু মোৰ যিখিনি এইখিনি যাত্ৰাত এই ব্যৱসায়ত মোৰ যিখিনি এক্সপিৰিয়েঞ্চ হৈছে, মই সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিম। আৰু লগতে মোৰ তিতা মিঠা কেহা যিবোৰ অভিজ্ঞতা হৈছে সেইবিলাকো মই আপোনাক শ্বেয়াৰ কৰিম, যাতে আমাৰ উঠি অহা ইউথটো যাতে তেওঁলোকৰ সমস্যাৰ সন্মুখীন নহয় আৰু তেওঁলোকে ধুনীয়াকৈ এটা ব্যৱসায় চলাই যাব পাৰে। মই তাৰে বাবে আপোনালোকক এই ইউটিউব ভিডিঅ'ত সেইবোৰ কথাই শ্বেয়াৰ কৰিম। গতিকে চাই থাকক মোৰ ইউটিউব ভিডিঅ'ত মই যিবোৰ দিওঁ, মানে ইউটিউবত মই যিবোৰ ভিডিঅ' প্ৰদান কৰোঁ আপোনালোকক চাই থাকক। আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু বেয়া লাগিলে আনছাবস্ক্ৰাইব কৰিব পাৰে। গতিকে ঠিক আছে বন্ধুসকল, এতিয়া মোৰ কামত মই ব্যস্ত হৈ যাওঁ। বাই বাই।